বিশ্বজুৰি মহামাৰী কোভিড-19ৰ আতংক মহাসংকটত বিশ্বৰ মানৱ সভ্যতা সংক্ৰমণ ৰোধৰ বাবে দেশত দীঘলীয়া লকডাউন স্তব্ধ জনজীৱন ইয়াৰ মাজতে এইখন অসমৰ এজন অতি সাধাৰণ যুৱকৰ এখন গ্ৰন্থই সাত সাগৰ 13 নদীৰ সিপাৰ সৃষ্টি কৰিছে আলোড়ন লকডাউনৰ সময়তে কোভিড-19ৰ সন্দৰ্ভত অসমীয়া যুৱকজনে লিখা গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিছে সুদূৰ জাৰ্মানীৰ এটা প্ৰকাশক গোষ্ঠীয়ে ইপিনে গ্ৰন্থখন 8টাকৈ বিদেশী ভাষালৈ অনুবাদ কৰাৰো অনুমতি বিচাৰিছে যুৱকজনৰ পৰা গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত বছাপথাৰ শ্যামগাঁৱৰ কনচেং শ্যাম নামৰ যুৱকজনে লকডাউনৰ মাজতে লিখি উলিয়াইছে কৰোনা মহামাৰীৰ সন্দৰ্ভত এখন 53 পৃষ্ঠাৰ গ্ৰন্থ গ্ৰন্থখনৰ নাম ৰখা হৈছে গ্লোবেলাইজেশ্যন এণ্ড কোভিড-19 এজ ক্লেটাক্লিজম সাবটাইটেল দ্য ব্ৰিফ হিষ্টৰী অফ এপিডেমিক এণ্ড পেণ্ডামিক্স নামেৰে এখন গ্ৰন্থ যিখন গ্ৰন্থ প্ৰকাশ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে জাৰ্মানীৰ ল্যাম্বাৰ্ট একাডেমিক পাব্লিছিং এণ্ড অমনিস্ক্ৰিপ্টাম পাব্লিছিং গ্ৰুপে মোৰ এই বুকখন লেখাৰ ষ্টাৰ্টিংটো এইটোৰ পৰা হ'ল যে মানে কোভিড-19 যিহেতু এটা পেণ্ডেমিক হ'ল তো এইটো কেলে হ'ল ইয়াৰ কাৰণটো কি আগতো মানে ইয়াৰ কিবা আছিলে নেকি ইয়াৰ মানে ইনফ্লুৱেঞ্চ যিটো মানে এতিয়া ইমান ব্যাপক হৈ গ'ল তো সেইবোৰ বিষয়ে মই মানে বিতংভাৱে জানিবলৈ বহুত কিছুমান অনলাইন বুকছবোৰ পঢ়িব ল'লোঁ আৰু মই কিছুমান ৱেবছাইটত গ'লোঁ তাৰপিছত পঢ়িলোঁ তাৰপিছত তাত পালোঁ যে ইয়াৰ মানে কাহিনীটো অলপ গম্ভীৰ কাৰণ এইটো 2002 চনতো চাৰ্চ ভাইৰাছ আউটব্ৰেক হৈছিলে যিটো মানে এইটো কৰোনা ভাইৰাছৰ প্ৰথম পৰ্যায় বুলি কোৱা হৈছিল আৰু সেইটো মিউটেট হৈহে এতিয়া দ্বিতীয় পৰ্যায়ত এইটো আজি গোটেই বিশ্বত খলকনি তলি আছে তো তাৰ বিষয়ে বহুত কৰিলোঁ অধ্যয়ন কৰোঁতে মানে মই এইটো ফিল কৰিলোঁ যে এইবোৰ যিটো ইনফৰমেশ্যন এইবোৰ মানে গোটেই বিশ্বই জানিব লাগে কাৰণ ইয়াত মানে বহু কথা এনেকুৱা আছে যিবোৰ মিষ্টেকবোৰ আমি মানে বাৰে বাৰে মানে ৰিপিট কৰি আছোঁ এইটো আগৰ চেঞ্চুৰীৰ পৰা এইটো হৈয়ে আছে আৰু আমি মানে মেডিকেল ৰিচাৰ্চ আৰু ইন'ভেশ্যনত আমি টকা ইনভেষ্ট কৰা নাই আমি যিমান যুদ্ধত কৰোঁ সিমান মানে এই ৰিচাৰ্চত আমি নকৰোঁ শিক্ষাত নকৰোঁ গতিকে এই বুকটোত মই সেইবোৰ বিষয়ে যিমান পাৰোঁ মোৰ ফালৰ পৰা মই যি চিন্তা কৰোঁ তাক মানে ডেপিক কৰিবলৈ মই চেষ্টা কৰিছোঁ ইতিমধ্যে উক্ত গ্ৰন্থখন অনলাইন যোগে গ্ৰাহকৰ বাবে মুকলি কৰি দিছে জাৰ্মান প্ৰকাশন গোষ্ঠীটোৱে morebooks.shopত উপলব্ধ হৈছে গ্ৰন্থখন লেখক কনচেং শ্যামে ইংৰাজী ভাষাত লিখা উক্ত গ্ৰন্থখন জাৰ্মান স্পেনিছ ৰাছিয়ান ফ্ৰেঞ্চ পৰ্তুগীজ জেছ আৰু পলিছ আদি মুঠ 7টা ভাষালৈ অনুবাদৰ বাবে প্ৰকাশক সংস্থাটোৱে অনুমতি লৈছে বুলি জানিবলৈ দিছে লেখক কনচেং শ্যামে বুকখন মই ফাৰ্ষ্ট জাৰ্মান পাব্লিছিং গ্ৰুপ যাৰ নামটো আছিলে অমনিস্ক্ৰিপ্টাম আৰু ল্যাম্বাৰ্ট একাডেমিক পাব্লিছিং তালৈ মই ফাৰ্ষ্ট সিহঁতৰ ৱেবছাইটত গৈ মই কণ্টেক্ট কৰিলোঁ যে মই এনেকৈ বুক এটা লিখাৰ চেষ্টা কৰিছোঁ কিবা পাই নেকি তো সিহঁতি ক'লে তোমাৰ ফাৰ্ষ্ট ড্ৰাফটটো আমালৈ চেণ্ড কৰা মই ফাৰ্ষ্ট ড্ৰাফটটো চেণ্ড কৰিলোঁ তো ফাৰ্ষ্ট ড্ৰাফটটো চেণ্ড কৰাৰ পিছত সিহঁতি ক'লে ইয়াত আৰু কিছুমান ৰিচাৰ্চ কৰি বস্তুবোৰ এড কৰা তো মই আৰু কৰিলোঁ ৰিচাৰ্চ কৰি পিনি তাৰ পিছত নেক্সট বাৰ দিলোঁ তাৰপিছত এইটো সিহঁতি ছাকচেছ হ'ল সিহঁতি একচেপ্ট কৰিলে বুকৰ যিটো প্ৰপ'জেল তাৰ পিছত এতিয়া সিহঁতে এই বুকখন 8টা ভাষালৈ ট্ৰান্সলেট কৰিছে চব ইউৰোপীয়ান ভাষা ইউৰোপীয়ান ইউনিয়নৰ 7টা ভাষা জাৰ্মান স্পেনিছ তাৰপিছতে ৰাছিয়ান আৰু চেক ভাষা যিটো চেক ৰিপাব্লিকত কোৱা হয় আৰু পৰ্তুগীজ আৰু ইংলিছ সেইবোৰ ভাষাত কিতাপখনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে
29.90 ইউৰো ইয়াৰে 13% ৰয়েলিটি লাভ কৰিব লিখক কনচেংশ্যামে উল্লেখ্য যে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমানে নিবনুৱা হৈ থকা নবৰ্ণ শ্যাম আৰু পুষ্পাজ্যোতি শ্যামৰ পুত্ৰ কনচেংশ্যামে তেওঁৰ গ্ৰন্থখন প্ৰকাশৰ বাবে ভাৰতীয় প্ৰকাশকক বিচাৰিছিল যদিও ধনৰ অভাৱত দেশীয় প্ৰকাশক নাপাই অনলাইনৰ জৰিয়তে বিদেশী প্ৰকাশকৰ সন্ধান কৰি কাষ চাপে জাৰ্মান প্ৰকাশকৰ ইণ্ডিয়ান দিল্লীৰ মানে ইণ্টিগ্ৰেটেড পাব্লিছিং হাউচ বুলি আছিলে মই তাতো কৰিলোঁ আৰু এটা আছিলে একিনিক তাতো কৰিলোঁ সিহঁতৰো পজিটিভ আছিলে ফিডবেকটো কিন্তু তাত মই অলপমান মানি অলপ মানে ইনভেষ্ট কৰিব লাগে কিন্তু মই আৰ্থিকভাৱে সিমান মানে নাছিলোঁ আৰু সেইটো অৱস্থাত সেইটো কাৰণে মই মানে এই ফ্ৰী অফ কষ্ট অপশ্যনটোলৈ মই মানে গ'লোঁ আৰু তাতো মই বৰ ভাল লাগিলে সিহঁতি বৰ ভালকৈ যি মানে মোৰ ভুল আছে সিহঁতি সেইবোৰ ঠিক কৰি ৰিভিজন কৰি এই বুকটো মানে পাব্লিছ কৰাত সহায় কৰিলে সম্পূৰ্ণভাৱে আৰু এইটো অলপ দিনৰ পিছত লকডাউন খোলাৰ পিছত গোটেই ৱৰ্ল্ড ৱাইড এভেইলেবল হ'ব এমাজনতো হ'ব ফ্লিপকাৰ্টতো হ'ব ইচ্ছুক ব্যক্তিয়ে ইয়াৰ কিনি পঢ়িব পাৰিব ইয়াৰ বিষয়ে অৱশেষত অমনি স্ক্ৰিপ্টাম পাব্লিছিং গ্ৰুপে গ্ৰন্থখন প্ৰকাশ কৰি অনলাইনত মুকলি কৰি দিছে যদিও সাম্প্ৰতিক পৰিস্থিতি কিছু স্বাভাৱিক হ'লেই কম দিনৰ ভিতৰতে গ্ৰন্থৰ আকাৰত প্ৰকাশ পাব ইপিনে অসমীয়া ভাষাতো গ্ৰন্থখন প্ৰকাশ কৰাৰ আশা পুখি ৰাখিছে লেখক কনচেংশ্যামে বৰ্তমান বিশ্বজোৰা লকডাউন হোৱাৰ বাবে এতিয়া তাতো এই প্ৰিণ্ট কৰিব নাই পৰা গতিকে যেতিয়া লকডাউন খুলিব তাৰ পিছতেই এই হাৰ্ড কপিটো পোৱা যাব কিন্তু এতিয়া প্ৰি অৰ্ডাৰ অনলাইন কৰিব পৰা যাব এইটো মাই শ্বপ বুলি এটা এপ আছে ৱেবছাইট আছে তাত গৈ পিনি ডিছকাউণ্টত এই বুকটো কিনিব পাৰিব আৰু সিহঁতৰ যিটো অফিচিয়েল ৱেবছাইট অমনি স্ক্ৰিপ্টাম তাত গৈও এই বুকটো কিনিব পাৰিব সৰুপথাৰ পৰা উদীপ বৰা ৰিপৰ্ট দ্য তিনিচুকীয়া টাইমছ